এঞ্জেল, এয়া চোৱা, মই জীয়াই আছোঁ। তুমি কোৱাৰ দৰে জীয়াই আছোঁ। মই হাঁহিছোঁ, লগৰীয়াৰ সৈতে ফুৰিছোঁ আৰু ৰাতি নিদ্ৰাৰ কোলাতো গৈছোঁ। এক গতানুগতিক জীৱন কটাই আছোঁ। খোজ দিছোঁ আলিবাটত, কেতিয়াবা উখৰা মুখৰা, কেতিয়াবা খাইছোঁ উজুতি। তথাপি ৰৈ যোৱা নাই মই। তুমি কোৱাৰ দৰে সেই একেদৰেই আগবাঢ়ি গৈ আছোঁ মই। তোমাৰ বাৰু মনত পৰেনে সেই দিনবোৰৰ কথা? সেয়া যেন মলয়া বলাৰ সময় আছিল। তোমাৰ দুচকুতে থমকি ৰৈছিল মোৰ সপোন। হঠাৎ বলা ধুমুহাই কাঢ়ি নিলে সেই সপোন, কাঢ়ি নিলে তোমাক। আজি মই ভাগৰুৱা, তোমাৰ স্মৃতিৰ ভৰত ভাগৰুৱা। শয্যাশায়ী হৈ পৰিছোঁ মই, চাগে মোৰ মৃত্যুৰ প্ৰখৰ সন্মুখত। শয্যাশায়ী হৈ ভাবিছোঁ অতীতক। এঞ্জেল, ভাবোঁ অতীতক পাহৰি যাওঁ মই। কিন্তু যিমানেই যাওঁ পাহৰি, তোমাৰ অশৰীৰী উপস্থিতিয়ে দি যায় তোমাৰ স্মৃতি। কিয় ইমান যন্ত্ৰণা তোমাৰ স্মৃতিত এঞ্জেল? তোমাৰ স্মৃতিয়ে দি যায় হাঁহিৰ চকুলো, সুখত বেদনা মলয়াত ধুমুহা। সেই তোমাক কাঢ়ি নিয়া ধুমুহাজাকৰ দৰেই। বুকুখন বৰ বিষাব ধৰে এঞ্জেল। চাগে কলিজাত বিষাদৰ হ'ব ধৰে যুদ্ধ। কোনে কিমান দিব যন্ত্ৰণা মোক? এঞ্জেল, যাব নোৱাৰোঁ এতিয়া ৰজনীগন্ধাৰ সুবাস ল'ব। যাব নোৱাৰোঁ চোতালত তৰা গণিব। তোমাৰ উপস্থিতিৰ অনুভূতি লৈ যে গণিব বিচাৰোঁ তৰা, তাতো আছে যন্ত্ৰণা। কেনে মায়া এঞ্জেল, কেনে বান্ধোনত বান্ধিছিলা মোক। তোমাৰ প্ৰতিটো কথা, তোমাৰ প্ৰতিটো অভিমান, প্ৰতিটো মৰমৰ আবদাৰ, সকলো আছে হৃদয়ত টুকুৰা টুকুৰ ঘাঁ হৈ। এঞ্জেল, সেই ঘাঁবোৰ লৈয়ে হৈ পৰিছোঁ শয্যাশায়ী মই। তুমি হয়তো অনুমান কৰিব নোৱাৰিবা, তাহানিৰ সেই সুখবোৰেই আজি সহিব নোৱাৰা যন্ত্ৰণা হৈ মোৰ বুকুত কেনেকে খুন্দিয়াইছে। তথাপি আছোঁ জীৱনটোক সাৱটি তোমাৰ বাবেই। তুমি কোৱাৰ দৰেই জীয়াই আছোঁ মাথো তোমাৰ বাবেই। তোমাৰ স্মৃতিক সাৱটি জীয়াই আছোঁ মাথো তোমাৰ বাবেই। এয়া চোৱা, তুমি কোৱাৰ দৰে মই জীয়াই আছোঁ মাথো তোমাৰ বাবেই, মাথো তোমাৰ বাবেই।